আজি ভাবিলোঁ বাইকৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অলপ বজাৰ কৰি ঘৰমুৱা হৈছোঁ। আজিৰ পৰা আমাৰ গাঁৱত সভা ষ্টাৰ্ট হৈছে, মানে শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ তিৰোভাৱ তিথি। আৰু এই যে বস্তুবিধ মোৰ বৰ প্ৰিয়, এপেকেট কিনি ল'লোঁ। এইখনেই আমাৰ সত্ৰৰ মূল দুৱাৰ, বৰ ধুনীয়া নহয়নে? এই দোকানখনত গধূলি প্ৰায়ে চাহ খাওঁ। চাহকাপ বৰ ভাল বনায়। আজিও খালোঁ চাহ আৰু গজা। সভা বুলি এনেকুৱাবোৰ দোকানে ভিৰ কৰিছে। নামঘৰৰ পৰা গোসাঁই উলিওৱা পৰ্ব চাবলৈ প্ৰায় সকলোৱে আহিছে। ময়ো তাকে চাবই আহিলোঁ, কিন্তু মোৰ ধুতি পিন্ধি গামোচাখন লোৱাহে নহ'ল। গোসাঁই উলিওৱা পৰ্বত এনেদৰে গাঁৱৰ সকলো ডেকা বুঢ়া মিলি নাম প্ৰসংগ কৰা হয়। আৰু এয়া নাগাৰা নাম। ময়ো ইয়াকে বহি অকণমান চালোঁ। নাম প্ৰসংগ ভাওনা এইবোৰেই আমাৰ সত্ৰীয়া সংস্কৃতিক জীয়াই ৰাখিছে। আৰু এইবোৰেই আমাৰ সভাৰ মূল আকৰ্ষণ। অনুষ্ঠানবোৰ চাই গাখীৰৰ চাহ একাপ হাতত ল'লোঁ। আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ। এইটো পাৰ্ট 1হে আছিল। সভাৰ পাৰ্ট 2 চাবলৈ নাপাহৰিব।